ঠিক আছে তো আপুনি ডেইলিত গৈ কিনে সেই কাগজখন দিলে কাগজখন দি কিনে আপুনি যিখিনি বস্তু কিনিব লাগে কিনি ল'লে এতিয়া সেই মানুহজনে যদি ইচ্ছা কৰে তেতিয়াহ'লে আপুনি এই বেংকত গৈ কিনে আপুনি বেংকত গৈ সেইজন মানুহে পইচাটো ওলাই ল'ব পাৰিব কিন্তু যদি সেইজন মানুহে নিবিচাৰে যে পইচাটো মই নুলিয়াও তেতিয়াহ'লে সেই কাগজখন সেম কাগজখন নামটো চেঞ্জ কৰি কিনে আকৌ বেলেগক দি দিব পাৰে যে এইটো মোৰ এইটো বেংকত মোৰ 1 লাখ টকা থোৱা আছে আপুনি লাগিলে লৈ ল'ব নহলে আপুনি এই কাগজখন লৈ কিনে আপুনি মানে মোক পইচাটো দি দিয়ক বা মোক বস্তুটো দি দিয়ক হেনেকে মানে বস্তু কি কৰি কিনিব পাৰে এটাৰ পৰা কিনিব পাৰে আৰু সেইটোৱে হৈছে তাৰ মানে ডলাৰ এটা ধৰা হল আমাৰ ভাৰতে যদি আমেৰিকাত তাত 1 লাখ টকাৰ সোণ জমা থৈছিল তেতিয়াহ'লে 1 লাখৰ বিপৰীতে এখন কাগজ পাইছে আৰু সেই কাগজখন দি কিনে কি কৰে বেলেগ দেশৰ পৰা বস্তু কিনি আনে সেই কাগজখন দি কিনে যে 1 লাখ টকা আমাৰ 1 লাখ টকাৰ সোণ আমাৰ আমেৰিকাত থোৱা আছে আপুনি লাগিলে ওলাই লওক নহলে আপুনি যি কৰে আৰু ঠিক আছে সেই 1 লাখ টকা কাগজখন দি কিনে বস্তুটো কিনি ললে এটা সেই দেশখনে কি কৰে মানে বেলেগ দেশক দি দিয়ে যে 1 লাখ টকা এইটো 1 লাখ টকাৰ এই কাগজখন হয় তাত থোৱা আছে সোণ লাগিলে সোণ লৈ আহিব পাৰিব নহলে আপুনি বেলেগ ইউজ কৰিব পাৰিব হেনেকে মানে কিনা বেচা চলি থাকে আৰু সেইটোৱে হৈছে ডলাৰ এতিয়া ব্ৰিক্সে যেতিয়া নতুন কইন সৃষ্টি কৰিব তেতিয়া কি হ'ব যেতিয়া অলৰেডি 10খন কান্ট্ৰি হলে তেতিয়া 15-20খন কান্ট্ৰি হৈ যাব ধৰা হল ইম্পৰ্টেন্ট কান্ট্ৰি কথা কৈছো কেৱল ইউৰোপিয়ান ইউনিয়নৰ নতুন হেৰি আছে কইন আছে ইবাগে আমাৰ যদি ভাৰতবৰ্ষ হওক বা চাইনা হওক ৰাছিয়া হওক এইবিলাকে যদি ডলাৰ নোলোৱা আৰম্ভ হয় তেতিয়াহ'লে আমেৰিকা চলিব কেনেকে এটা ব্ৰিক্সে যেতিয়া নতুন কইন সৃষ্টি কৰিব তেতিয়া কি ক'ব যে ব্ৰিক্সৰ কান্ট্ৰি বিলাকে ক'ব যে আমি অকল আমাৰ ব্ৰিক্সৰ কান্ট্ৰি মানে কইনটো দ্বাৰাহে আমি মানে ট্ৰেড কৰিম ঠিক কিনা বেচা কৰিম আমি ডলাৰ নলও তেতিয়া বেলেগ দেশবিলাকে যেতিয়া আমাৰ ইণ্ডিয়াৰ লগত চাইনাৰ লগতো সবে ট্ৰেড কৰিবই লাগিব ঠিক আছে ইণ্ডিয়াৰ লগত ট্ৰেড কৰিবই লাগিব কাৰণ ইণ্ডিয়া হৈছে মাৰ্কেটিং সবতকে যেটো জনবহুল দেশ সেইকাৰণে মাৰ্কেটিং কৰিব লাগিব ইণ্ডিয়াত তো যেতিয়া ডলাৰ নলয় আমি যেতিয়া ব্ৰিক্স কইন লোৱা কৰিম তেতিয়া ডলাৰৰ ভ্যালুটো অটোমেটিক কমি যাব এতিয়া আৰু ষ্ট্ৰেটেজি কিছুমান আছে আমি মানে আমাৰ লং টার্ম যিবিলাক ষ্ট্ৰেটেজি থাকে সেইবিলাক মানে কি হয় শৰ্ট টার্মত মানে লোকসান দিয়ে ঠিক আছে যিবিলাক মানে দীঘলীয়া মানে ইনভেষ্টমেন্ট হয় সেইবিলাক শৰ্ট টার্মত লছ দেখাব পাৰে কিন্তু লং টার্মত সেইবিলাকে বহুত বেছি প্ৰফিটেবল হয় এটা আমি যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আমি কিছুমান ষ্ট্ৰেটেজি চাওঁ সেইবিলাক হৈছে লং টার্মৰ ষ্ট্ৰেটেজি মই সাপোৰ্টো নকৰো বা অপজিশন নকৰো মানে নিউট্ৰেল থাকি কেনে বনাইছো যে মানে আগৰ কিছুমান প্ৰধানমন্ত্ৰীৰ ডিসিশন বহুত ভুল আছিল যেনে ভেটো পাৱাৰটো চাইনাক দি দিয়া যুদ্ধৰ সময়ত মানে কিছুমান যেনে ডিক্লেয়াৰ কৰি দিয়া যে মানে গোটেই কবজা নকৰি কিনে ৰিসেন্টলি যেটো অপাৰেশন সিন্দুৰ হেতুত মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি মানে ভাল হেৰি নাপালো যে মানে চান্স এটা আছিল সেই সময়ত অপাৰেশন সিন্দুৰৰ সময়ত মানে আমাৰ কি বুলি কয় পিওকে দখল